মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ মই ইভা দত্তই আহি উপস্থিত হৈছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ হিন্দীৰ এটা নতুন পাঠ। ই কি মাত্ৰা। ইয়াত এই কি বানানটো ভুল হৈ আছে দেই, এইটো এনেকৈ হ'ব লাগে, কি মাত্ৰা। এতিয়া কিতাপ শব্দটো কেনেকৈ লিখা যায় বা কিতাপ বানানটো কেনেদৰে কৰা যায়। প্ৰথমতে আমি পালোঁ ই কি মাত্ৰা। এই যে এইডাল হৈছে ছটি ই। আমাৰ অসমীয়াত হ'লে আমি হস্ৰ ইকাৰ বুলি কওঁ আৰু হিন্দীত হ'লে ছটি ই কি মাত্ৰা। এইটো ই ছটি ই বুলি কোৱা হয়। আৰু যদি ইয়াৰ ওপৰ ফালে এডাল এনেধৰণৰ দিয়া থাকে তেতিয়াহ'লে তাক আমি বড়ি বুলি কওঁ। আকৌ কৈছোঁ, ইয়াত যদি আমি দেখোঁ যে ই আখৰটোত ওপৰ ফালে একো নাই, খালি এনেদৰে লিখা হৈছে, ইটো যদি এনেদৰে লিখা যায় ই, তাহলে ই হ'ল ছটি ই। যদি ইয়াত এডাল ওপৰ ফালে এনেধৰণে দিয়া থাকে তেতিয়া ই হ'ল বড়ি ই। এতিয়া ছটি ইৰ মাত্ৰা হ'ল এইডাল, ছটিৰ মাত্ৰা হ'ল এইডাল, আৰু এইটো ইৰ মাত্ৰা হ'ব এইডাল, যিডাল আমি দীৰ্ঘ ইকাৰ বুলি অসমীয়াত কওঁ। মনত থাকিব, ওপৰ ফালে যিটো ইৰ এডাল হাকুটা সদৃশ বস্তু থাকে সেইটো হ'ল বড়ি ই, আৰু তাৰ বদলি আমি কি ব্যৱহাৰ কৰোঁ, দীৰ্ঘ ইকাৰ, যিটো আমাৰ অসমীয়াত দীৰ্ঘ ইকাৰ বুলি কওঁ, ইয়াত বড়ি ই কি মাত্ৰা বুলি কয়। আৰু ইটো যিটো হাকুটাডাল নাথাকে সেইটো ই হ'ল ছটি ই বা ই কি মাত্ৰা। সেইটো হ'ল আমি তাৰ যিডাল মাত্ৰা সেই মাত্ৰাডাল এনেদৰে হস্ৰ ইকাৰ, অসমীয়াত আমি হস্ৰ ইকাৰ বুলি কওঁ আৰু হিন্দীত আমি ছটি ই কি মাত্ৰা এনেদৰে কওঁ। এতিয়া মই আগতে কৈছোঁ, আজি আকৌ কৈছোঁ, মোৰ কিতাপখন এজন ছাত্ৰৰ পৰা অনা। ছাত্ৰজনে কিতাপখনত পেনেৰে লিখিছিল, চোৱা, কিতাপখনৰ গোটেই গতিটোৱেই লেতেৰা কৰি পেলালে। কিন্তু মই আশা কৰোঁ তোমালোকে কিতাপত কেতিয়াও পেনেৰে নিলিখিবা। যদি কেতিয়াবা লিখিব লগা হয় বা আণ্ডাৰলাইন কৰিবলগীয়া হয় তেতিয়া এনেধৰণৰ কাঠ পেঞ্চিলৰ ব্যৱহাৰ কৰিবা, যিটো আমি পিছতো মুচিও পেলাব পাৰোঁ। এতিয়া আহাচোন আমি বানানটো চাওঁ। আমি কিতাপ শব্দটো কেনেদৰে লিখিম। প্ৰথমতে আমি ছটি ই কি মাত্ৰা দিম, তাৰপিছত ক লিখিম, তাৰপিছত তৰ লগত আৰ মাত্ৰা আহিব, তাৰপিছত ব, কিতাপ, ক পে ছটি ই কি মাত্ৰা, ত পে আ কি মাত্ৰা, ব, এনেকৈ পঢ়িম আমি কেনেকৈ পঢ়িম, ক পে ছটি ই কি মাত্ৰা, ত পে আ কি মাত্ৰা, ব, তে কি হ'বগৈ, কিতাপ। ঠিক তেনেদৰে হ পে ছটি ই কি মাত্ৰা, ৰ ন, তে কি হ'ব, হিৰণ, হিৰণ মানে হৰিণা। তাৰপিছত এই কিতাপ শব্দটো আমি যিটো কিতাপ বুলি কওঁ, কিতাপ প, আমি অসমীয়াত কিতাপ কওঁ কিন্তু হিন্দীত কিতাব, পৰ ঠাইত ব লিখে, নহয় জানো। তাৰপিছত তোলা হা, ছ পে ছটি ই কি মাত্ৰা, ত আ কি মাত্ৰা, ৰ, চিতাৰ, চিতাৰ এটা বাদ্যযন্ত্ৰ, নহয় জানো। ছ পে ছটি ই কি মাত্ৰা, ত পে আ কি মাত্ৰা, ৰ, চিতাৰ। তাৰপিছত আহিলে চ পে ই কি মাত্ৰা, ছটি ই কি মাত্ৰা, অৰ পে ছটি ই কি মাত্ৰা, য় পে আ কি মাত্ৰা, কি হ'ব, চিৰিয়া, চিৰিয়া মানে চৰাই, চিৰিয়া মানে
চৰাই চৰাই চিত্ৰ দিয়া আছে। এতিয়া ইয়াৰ পিছৰখিনি চোৱা, দিল, ইয়াত কিছুমান ই কি মাত্ৰা লগোৱা শব্দ দিয়া হৈছে। সেই শব্দখিনি তোমালোকে পঢ়িবলৈ শিকা আৰু পিছত শব্দখিনি বানানৰ সৈতে মনত ৰাখিব লাগিব। দিল, মিল, খিল, চিৰ, গিৰ, দিন, তিল, পিলা, মিলা, হিলা, কিলা, লিপি, विधि, निधि, तिथि, छवि, कवि, हिरन, निकट, मिनट, सीमत, तकिया, बगिया, किचन, किवाड़, कविता, मालिक, बारिश, शनिवार, समित, इतिहास। আকৌ কৈছোঁ, दिल, मिल, खिल, शीर, गिर, दिन, तिल, पीला, मिला, हिला, किला, लिपि, विधि, निधि, तिथि, छवि, कवि, हिरन, निकट, मिनट, सीमत, तकिया, बगिया, किसान, किवाड़, कविता, मलिक, बारिश, बारिश, शनिवार, समिध, इतिहास, अनिल, उठ, दिन निकल गया, आया, अनिल उठ, अनिलक उठिবলৈ কৈছে, दिन निकल आया, তাৰমানে दिन হ'ল, পোহৰ হ'ল। মালিচ কাৰ মানে হাত ভৰিত যে আমি মালিচ কৰোঁ ইয়াৰ কথা কৈছে। বজাৰ যা, তই বজাৰলৈ যা। ডাকিয়া আয়া, ডাকিয়া মানে যিসকলে পোষ্ট অফিচৰ পৰা আমাৰ কাৰণে, ডাকঘৰৰ পৰা আমাৰ কাৰণে চিঠি পত্ৰ লৈ আহে, পিয়ন যাক আমি কওঁ। লিফাফা লায়া, লিফাফা মানে হৈছে এনভেলপ, লায়া। আকৌ কৈছোঁ, अनिल उठ, दिन निकल आया, मालिश कर, बाजार जा, डकिया आया, लिफाफा लाया। प्रश्न एकत दिছে, अनिल कहाँ गया, अनिल कहाँ गया, उत्तर হ'ব अनिल बाजार गया। अनिल कहाँ गया, अनिल कলৈ গ'ল, अनिल बाजार गया, अनिल बजारলৈ গ'ল। দ্বিতীয় প্ৰশ্ন, ডাকিয়া কিয়া লায়া, ডাকিয়াই কি আনিছে, ডাকুৱালে কি আনিছে, উত্তৰ হ'ব ডাকিয়া লিফাফা লায়া, ডাকিয়াই লিফাফা আনিছে। ইয়াৰ পিছত তৃতীয় প্ৰশ্নটো চোৱা, ই কি মাত্ৰা वाले 10 শব্দ লিখো। এই ইটো হ'ল ছোটি ই, গতিকে আমি ছোটি ই থকা 10টা শব্দ লিখিব লাগে। সেই 10টা শব্দ আমি কিতাপত পোৱা শব্দবোৰতকৈ বেলেগ হ'লে ভাল, তেতিয়া তোমালোকে আৰু অধিক শিকিব পাৰিবা। সেইবাবেই মই বেলেগ শব্দ দিছোঁ। কিলা, কিলা মানে দুৰ্গ, কিলা মানে দুৰ্গ, ফৰ্ট, ইংৰাজীত যিটো ফৰ্ট বুলি কোৱা হয়। লালকিলা শুনিছা ন, দিল্লীত লালকিলা আছে। কিতাপ, তাৰপিছত খিচৰি, খিচৰি মানে খিচিৰি যে আমি খাওঁ, দাইল চাউল একেলগে দি বনোৱা খিচিৰি মায়ে বনাই দিয়ে না। খিলাৰি, খিলাৰি মানে খেলুৱৈ, যোনে খেলে। খিলাফ, খিলাফ মানে বিৰুদ্ধে, খিলাফ মানে বিৰুদ্ধে। আমি কওঁ নহয়, লোক মন্ত্ৰীজীকে খিলাফ হে, মানুহবোৰ মন্ত্ৰীজীৰ বিৰুদ্ধে। গিৰি, গিৰি মানে পৰ্বত, গিৰি মানে পৰ্বত। ঘৃণা, ঘৃণা মানে বেৰি ধৰা, বেৰি ধৰা। ঘৃষ্ণা, ঘৃষ্ণা মানে ঘঁহা, আমি যে ঘঁহনি খাওঁ সেইটো ঘৃষ্ণা।
चित्र माने छवि, चिपकना माने লাগি ধৰা, चिपकना माने লাগি ধৰা, चिड़िया माने चৰাই, निकलना माने बाहिर ওলোৱা, निडर माने ভয় নথকা, पिंजरा माने এই চৰাই বাঘ সিংহ আদি ভৰাই থোৱা যিবোৰ হেৰি হয় গঁৰাল, তাক পিঞ্জৰা বুলি কয়। পিতাই মানে मारे जे ল'ৰা ছোৱালী, उसने पिताजी ने बहुत पिटाई की, দেউতাই বহুত মাৰিলে, এনেকৈ কওঁ ন আমি সেইটো। এতিয়া কিলা মানে আকৌ কৈছোঁ দুৰ্গ, কিতাপ মানে কিতাপেই জানা, খিচৰি মানে দাইল চাউলেদি একেলগে দি বনোৱা খাদ্য, খিলাৰি মানে খেলুৱৈ, খিলাফ মানে বিৰুদ্ধে, গিৰি মানে পৰ্বত, ঘৃণা মানে ঘেৰি ধৰা, ঘৃষ্ণা মানে ঘঁহনি খোৱা, চিত্ৰ মানে ছবি, চিপকনা মানে লাগি ধৰা, চিৰিয়া মানে চৰাই, নিকলনা মানে ওলাই যোৱা, নিডাৰ মানে ভয় নোহোৱা, পিঞ্জৰা মানে গঁৰাল, পিতাই মানে মাৰ দিয়া বা মাৰা। এতিয়া এই পাঠটো ইমানতে শেষ হৈছে। মই আকৌ কৈছোঁ, পাঠবোৰ যেতিয়া তোমালোকে স্কুলত পঢ়াব একেবাৰতে তোমালোকৰ সেইটো নোৱাৰিব পাৰা, গতিকে ঘৰত আহি ভিডিঅ'টো চাই বাৰে বাৰে অভ্যাস কৰিবা। তেতিয়া পিছদিনা স্কুললৈ যাওঁতে এই পাঠটো পঢ়ি তোমালোকে ভালদৰে আয়ত্ব কৰি গ'লে শিক্ষকেও ভাল পাব, তোমালোকৰো শিকা হ'ব, নহয় জানো? আৰু মই তোমালোকক আকৌ আজি কৈছোঁ যে মোৰ অন্য কোনো উদ্দেশ্য নাই, মোৰ উদ্দেশ্য এটাই, যিসকল ল'ৰা ছোৱালীক ভালধৰণে ঘৰত চাবলৈ মাক দেউতাকৰ সময়ৰ অভাৱ, তেওঁলোকক যাতে মই পঢ়াত কিবা সহায় কৰিব পাৰোঁ, সেইটো কাৰণেহে মই এই কামবোৰ কৰি আছোঁ। গতিকে তোমালোকে মোৰ ভিডিঅ'বোৰ চাবা, ভাল যদি লাগে নিশ্চয় কমেণ্ট কৰিবা, আৰু যদি তোমালোকে কিবা অসুবিধা পাইছা আৰু কিবা বেলেগ ধৰণে কৰিব লাগে, কিবা দিব লাগে, তেতিয়াও তোমালোকে মোক কমেণ্ট বক্সত লিখিবা। অসমীয়াতে লিখিবা, কথা নাই, ইংৰাজী আখৰত অসমীয়াতে লিখি দিবা। তাৰপিছত আৰু যদি ভাল লাগে নিজৰ বন্ধু বান্ধৱৰ লগত তোমালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।